যোৱাকালি আমি উষানগৰী ঐতিহ্যমণ্ডিত তেজপুৰত উপস্থিত হৈছিলোঁ। তেজপুৰত উপস্থিত হৈ পোনপ্ৰথমে মহাভৈৰৱ মন্দিৰত প্ৰৱেশ কৰি দেৱাদিদেৱ মহাদেৱৰ আশীষ গ্ৰহণ কৰোঁ। পৰৱৰ্তী সময়ত অগ্নিগড়ত উপস্থিত হৈ অগ্নিগড়ৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰোঁ। ইয়াৰ পিছতে আমি সন্ধিয়া সময়ত উপস্থিত হওঁহি চিত্ৰলেখা উদ্যানত। আৰু চিত্ৰলেখা উদ্যানত উপস্থিত হৈ চিত্ৰলেখা উদ্যানৰ যি অপূৰ্ব সৌন্দৰ্য সমাহাৰ সেই সমাহাৰ উপভোগ কৰোঁ। সন্ধিয়া সময়ত আমি যেতিয়া চিত্ৰলেখা উদ্যানত উপস্থিত হৈছিলোঁ, চিত্ৰলেখা উদ্যানৰ সামগ্ৰিক যি পৰিৱেশ আছিলে সেই পৰিৱেশ অতি মনোমোহা হৈ পৰিছিল। অত্যন্ত ভাল লাগিল কালিৰ দিনটো তেজপুৰত কটাই। তেজপুৰৰ বিভিন্ন স্থানসমূহ আমি পৰিদৰ্শন কৰি সঁচাকৈ আপ্লুত হৈ পৰোঁ।